কিন্তু ডমিসাইল ইজ এ মাছ ট্ৰিকাৰ দেন PRC আজি হৈছে PRC থাকিলে সব এপ্লাই কৰিব পাৰে অসমত 2 বছৰ আহি থাকিলে PRC পাব পাৰে গতিকে PRC 100% লাগিব কিন্তু 90% ডমিসাইল হ'ব লাগিব हेलो बंधु बान्धवीসকল स्वागतम জানাইছো মোৰ ইউটিউব চেনেলে আৰু নতুন এটা ভিডিঅ'লৈ আৰু আজি মোৰ ভিডিঅ'টো আমাৰ PRC আৰু ডমিসাইল বিষয়ে হ'ব সো আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে আমাৰ PRC বিষয়ে আৰু ডমিসাইলৰ বিষয়ে কিবা আলোচনা কৰিছিলে সেইবাবে মই আপোনালোকক এইটো ভিডিঅ'টো CM ছাৰে যে বিষয়ে আলোচনা কৰিছিলে এইটো ভিডিঅ' মই আপোনালোকক দেখাবলৈ বিচাৰিম সো আপোনালোকৰ ভিডিঅ' মোৰ লাষ্টলৈকে শেষলৈকে চাই থাকিব আৰু যিমানলৈকে পাৰে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব তো ব্লগ আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া লৰাই যাতে পায় অসম চৰকাৰৰ চাকৰিখিনিত আমি অসমীয়া লৰাই যাতে পায় আমি তাৰ ব্যৱস্থা কৰিব লাগে যাতে তাত আৰু কোনো ধৰণৰ বাহিৰৰ পৰা মানুহ আহিব নোৱাৰে সেইকাৰণে আমি এটা ডমিসাইল ৰুল এটা ডমিসাইল পলিচি এটা আমি বনাই আছো আৰু এই বছৰৰ ভিতৰতে আমি ডমিসাইল পলিচি এটা অসমত আমি প্ৰকাশ কৰিম যাতে নন ডমিসাইলে 10% চাকৰিত এপ্লাই কৰিব পাৰে হাইকোৰ্টৰ জাজমেন্ট আছে যে আমি চাকৰিত ৰেষ্ট্ৰিকশন আনিব নোৱাৰো কিন্তু বিধানসভাত আইন পাস কৰি আমি এটা ৰেষ্ট্ৰিকশন আনিব খুজিছো যে 90% অফ দা জব অনলি ডমিসাইল ক্যান এপ্লাই 10% জব আমি খোলা ৰাখিম বাহিৰৰ পৰা নহয় তাতো PRC লাগিব কিন্তু ডমিসাইল ইজ এ মাছ ট্ৰিকাৰ দেন PRC আজি হৈছে PRC থাকিলে সব এপ্লাই কৰিব পাৰে অসমত 2 বছৰ আহি থাকিলে PRC পাব পাৰে গতিকে PRC 100% লাগিব কিন্তু 90% ডমিসাইল হ'ব লাগিব আমি এটা আদাৰ লাইনত আমি যাব খুজিছো যেটো খুব ষ্ট্ৰিক্ট এটা ডেফিনেশন হ'ব এই বছৰৰ শেষৰ ফালে আমি ষ্টেট ডমিসাইল পলিচি আমি লম দল সংগঠন সকলৰ লগতো আমি কথা পাতিম তেতিয়া গ্ৰেড 3 গ্ৰেড 4 ক্লাস 1 ক্লাস 2 অসমৰ চাকৰিখিনি আমি ৰিং ফেন্স কৰি ল'ব পাৰিম যে অসমৰ চাকৰিখিনি যাতে ৰিং ফেন্স হৈ থাকে এমপ্লয়মেন্টৰ ক্ষেত্ৰত স্কিল ডিপাৰ্টমেন্টৰ অলৰেডি আছে এতিয়া টাটা ইয়াতে ইন্ডাষ্ট্ৰি কৰিব আহিছে মই তেওঁলোকক কৈছো যে 100% চাকৰি অসমৰ ল'ৰা ছোৱালীক দিব তাত 80% শব্দটো কোৱা দৰকাৰে নাই কাৰণ যদি আমাৰ ল'ৰা থাকোতে বাহিৰৰ পৰা আহাটো কোনো কথা নাই